हेलो फ्रेंड्स मैं आपनर बंधु पापन वेलकम टू माय चैनल जॉब सीकर्स आसाम। বন্ধুসকল আপোনালোকে জানে যে চৰকাৰে আধাৰৰ লগত আপোনাৰ ভোটাৰ আইডি লিংক কৰিব কৈছে। সো এনে অৱস্থাত আপুনি যদিহে আধাৰৰ লগত ভোটাৰ আইডি লিংক কৰিব নাজানে সো মোৰ আজিৰ ভিডিঅ'টো এইটো টপিকৰ ওপৰত। মোৰ আজিৰ ভিডিঅ'ত মই দেখুৱাম আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে ঘৰত বহি অতি সহজতে কেইমিনিটৰ ভিতৰত আপুনি আপোনাৰ এপিকটো যেটো আছে মানে ভোটাৰ আইডিৰ লগত আধাৰ নাম্বাৰ লিংক কৰিব পাৰে। সো বন্ধুসকল ভিডিঅ' সম্পূৰ্ণ চাব, ভিডিঅ' স্কিপ নকৰিব। ভিডিঅ' ষ্টাৰ্ট কৰাৰ এটা ৰিকুৱেষ্ট থাকিল, বন্ধুসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলে মই এনকাৰেজ হ'ম সদায় এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' আপলোড কৰি দিব। তাৰ লগতে বেল আইকন প্ৰেছ কৰিব, তেনেহ'লে কি হ'ব মই যেতিয়া ইম্পৰ্টেণ্ট ভিডিঅ' আপলোড কৰিম আপোনালোকে পাব নটিফিকেশ্যন। আৰু লাইক বটন আছে, লাইক কৰি দিব ভিডিঅ' ভাল লাগিলে। ফেচবুকৰ এক্টিভ আছোঁ মই, ফেচবুক পেজ আছে চেম নাম জব চিকাৰ্ছ আছাম, এখন লাইক আৰু ফ'ল' কৰি ৰাখিব। সো দেৰি নকৰি আজিৰ ভিডিঅ' আমি আৰম্ভ কৰিলোঁ। আধাৰৰ লগত ভোটাৰ লিংক কৰিবলৈ আপোনাৰ প্ৰথমতে ভোটাৰ হেল্পলাইন যিটো এপ আছে এইটো আপোনাৰ মোবাইলত ডাউনলোড কৰিব লাগিব। চাওক বন্ধুসকল মই ডাউনলোড কৰি ৰাখিছোঁ ভোটাৰ হেল্পলাইন বুলি, মই আপোনাক দেখাব চেষ্টা কৰিম। চ' এইটো হ'ল এপ। চ' এই এপখন আপুনি অ'পেন কৰিব। অ'পেন কৰাৰ পাছত এপ অ'পেন হৈ গ'ল, ভোটাৰ হেল্পলাইন এপ অ'পেন হৈ গ'ল। ইয়াত ছাইডত আপুনি তলত চাব পাৰে কেইটামান অপশ্যন আছে, ভোটাৰ ৰেজিষ্ট্ৰেশ্যন, ৰিজাল্ট, কেণ্ডিডেট ইনফৰমেশ্যন, ইলেকশ্যন, কমপ্লেইন, EVM। চ' আপুনি ওপৰত যিটো প্ৰথম অপশ্যন আছে ভোটাৰ ৰেজিষ্ট্ৰেশ্যন বুলি আছে, এইখন অপশ্যন আপুনি ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পাছত আৰু কেইটামান অপশ্যন আপুনি পাব, লেংগুৱেজ ছেটিং, নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন, ডিলিশ্যন, কাৰেকশ্যন অফ এণ্ট্ৰিজ, ইলেক্টৰেল অথেণ্টিকেশ্যন, ফৰ্ম 6B ইয়াত দিয়া আছে। এইখন লাষ্ট যিটো লিংক আছে, যিটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আৰু কেইটামান বস্তু আহিছে, ইয়াত লেট ষ্টাৰ্ট বুলি তলত আপোনালোকে চাব পাৰে, তলত লেট ষ্টাৰ্ট অপশ্যন আছে, ইয়াত আপুনি টাচ কৰক। টাচ কৰাৰ লগে লগে মোবাইল নাম্বাৰ আহিব আপোনাৰ মোবাইলত। চাওক ইয়াত মোবাইল নাম্বাৰ আহিছে। মোবাইল নাম্বাৰটো আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দি দিব, কাৰণ তাতে এটা OTP যাব। চ' আপুনি মোবাইল নাম্বাৰটো কাৰেক্টলি দিব। NSVP যেতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইখন মোবাইল নাম্বাৰ আপুনি দি দিব। চ' মোবাইল নাম্বাৰ দিলোঁ, চেণ্ড OTP বুলি অপশ্যন আছে, ইয়াত মই টাচ কৰিলোঁ। টাচ কৰাৰ লগে লগে OTP এটা সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰত যাব। চ' OTP আহিছে। চ' মই OTP দিলোঁ। এতিয়া ভেৰিফাই বুলি তলত অপশ্যন আছে, আপোনালোকে চাব পাৰে। ভেৰিফাইত মই টাচ কৰিলোঁ, ভেৰিফাই হৈ গ'ল। এতিয়া আছে য়েছ আই হেভ এ ভোটাৰ নাম্বাৰ, ন' আই ডোণ্ট হেভ এ ভোটাৰ নাম্বাৰ। চ' আপুনি য়েছ আই হেভ ভোটাৰ ID নাম্বাৰ, কাৰণ যদিহে আপোনাৰ অলৰেডি ভোটাৰ ID আছে তেনেহ'লে আপুনি লিংক কৰিব পাৰিব। নহ'লে আপুনি যদি নতুন হয়, নতুনকৈ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপোনাৰ ভোটাৰ আইডিৰ কাৰণে। চ' প্ৰথম অপশ্যন য়েছ আই হেভ ভোটাৰ ID নাম্বাৰ, এইখন ছিলেক্ট কৰিলোঁ। তলত আছে নেক্সট, আপোনালোকে চাব পাৰে নেক্সট বুলি আছে। নেক্সটত ক্লিক কৰাৰ লগে লগে ইয়াত আহিছে দুটা বক্সত প্ৰথম বক্সত আপুনি ইয়াত লিখা আছে প্লিজ এণ্টাৰ ইউৰ ভোটাৰ ID নাম্বাৰ, তলত আছে ছিলেক্ট ষ্টেট। চ' মই ভোটাৰ ID নাম্বাৰটো ইয়াত দিব চেষ্টা কৰিম। ভোটাৰ ID নাম্বাৰ মই দিলোঁ। এপিক যিটো নাম্বাৰ আছে এইখন মই দিলোঁ। এতিয়া মই ছিলেক্ট ষ্টেট, চ' আমি যিহেতু অসমত থাকোঁ চ' আছাম মই ছিলেক্ট কৰিম। ফেক্টছ ডিটেইলছ তলত আছে, ইয়াক টাচ কৰাৰ লগে লগে ইয়াত আছে উই হেভ ফাউণ্ড দিছ ৰেকৰ্ড ফৰ ইয়ৰ এণ্টায়াৰ ভোটাৰ ID, প্লিজ ক্লিক অন প্ৰচিড বাটন। চ' কি কৰিব আপুনি অলপ ওপৰলৈ লৈ যাব, এনেকৈ প্ৰচিড বুলি আছে, তলত প্ৰচিড আছে, প্ৰচিডত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে চাব ইয়াত ডিটেইলটো আহি গৈছে, কাৰ এপিক নাম্বাৰ এইখন, ইয়াত ডিটেইলটো আহি গৈছে। আপুনি তলত নেক্সট বুলি চাব পাৰে, নেক্সট অপশ্যনত আপুনি টাচ কৰিব। ইয়াত আছে লেটাৰ ইনফৰমেশ্যন অফ আধাৰ নাম্বাৰ ফৰ দ্য পাৰ্পাছ অফ ইলেক্টৰেল ৰোল অথেণ্টিকেশ্যন। ইয়াত নাম আপোনাৰ আহিছে, আপোনাৰ এপিক নাম্বাৰ আহিছে, আপুনি ক'ত থাকে ইয়াৰ নাম্বাৰটো আছে, আপোনাৰ মানে কনষ্টিটিউশ্যন নাম্বাৰটো আহিছে। তলত আছে আধাৰ অপশ্যন, আপোনালোকে চাব পাৰে আধাৰ অপশ্যন। ইয়াত আপুনি আধাৰ নাম্বাৰৰ তলত অৰ দি আৰু এটা অপশ্যন আছে, আই এম নট এবল টু ফাৰ্নিছ মাই আধাৰ নাম্বাৰ
বিকজ আই ডোণ্ট হেভ আধাৰ নাম্বাৰ। যদিহে আপোনাৰ আধাৰ নাম্বাৰ এতিয়ালৈকে নাই তেনেহ'লে আপুনি এইখন অপশ্যন বক্সত টিক কৰি আপুনি ডান কৰি দিব। আৰু যদিহে আপোনাৰ আধাৰ নাম্বাৰ আছে, আপোনাৰ আধাৰ কাৰ্ড পালে, তেনেহ'লে আপুনি ইয়াত এইটো বক্সৰ আধাৰ ডিটেইল যিটো আছে আধাৰ নাম্বাৰ আপুনি ডিটেইলটো দি দিব। চ' মই ইয়াত আধাৰ নাম্বাৰটো দিয়াৰ চেষ্টা কৰিম। দিলোঁ, দিয়াৰ পাছত আপুনি গ্ৰীণ কালাৰ এটা আহিছে আপোনালোকৰ ৰাইট ছাইডত চাবলৈ, টিক এটা আহিছে, মই ডান কৰি দিম। মোবাইল নাম্বাৰ আকৌ বিচাৰিছে, মোবাইল নাম্বাৰটো দিব চেষ্টা কৰিম। মোবাইল নাম্বাৰ দিলোঁ। প্লেচ আপুনি ক'ত থাকে আপোনাৰ প্লেচটো ইয়াত মেনশ্যন কৰি দিব। আপোনাৰ ডিষ্ট্ৰিক্টটোৰ নাম মেনশ্যন কৰিলেও হ'ব। ডান কৰিলোঁ। ইয়াত ডিটেইল আহিছে, ওপৰলৈ উঠাব চেষ্টা কৰিম। অলপ ওপৰলৈ স্ক্ৰল কৰি তলত কনফাৰ্ম আছে, কনফাৰ্ম বাটনটো আপুনি কনফাৰ্ম কৰি দিব। চ' আপুনি চাব পাৰে আহিছে, থেংক ইউ ইউৰ এপ্লিকেশ্যন হেভ বিন ছাবমিটেড ছাকচেছফুলি অন ডেট। আপোনাৰ ডেটটো ইউৰ ৰেফাৰেঞ্চ নাম্বাৰটো আহি গৈছে। চ' ইয়াৰ বেচিছত আপোনাক ফিউচাৰত আপুনি গম পাব আপোনাৰ টেক্সৰ হ'ল নে নাই, লিংক হ'ল নে নাই। চ' এইটো আছিলে প্ৰচেছ আধাৰৰ লগত ভোটাৰ আইডি, ভোটাৰ নাম্বাৰ এপিকটো লিংক কৰাৰ।